welcome back to my YouTube channel Raju's Vlog. আজি আমি এটা প্লেনিং বনাই আছো মানে আজি আমি দাৰাগাঁও যাম বুলি ভাবি আছো বাহিৰত বহুত বৰষুণ দি আছে বৰষুণ দি থাকলেও মানে আমি যাটো যাম আজি তাৰমানে এই গাছলি বিলাকে আজি বিৰাট জোৰ কৰি আছে মানে কিবা ট্ৰেক্টৰ না লৰি এখন কিবা ভাড়া কৰিছে সেইখন লৈ আহি আছে ৰাহুল তাৰপিছত আমি এতিয়া দাৰাগাঁও যাম আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰিম আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু বাহিৰত বৰষুণ বহুত বৰষুণ দি আছে এই বৰষুণৰ মাজতো দাৰাগাঁও যাই ওলাম আজি আমি গাড়ী মাত্ৰ ৰাখো আৰু গাড়ীত উঠি কিনে আপোনালোকক যাম ডাইৰেক্ট ভিডিঅ'টো চাই থাকক ফাইনেলি আমাৰ চলি গেলা এইখান আমাৰ কি কয় এখন গাড়ীখন বঢ়িয়া বঢ়িয়া ফাইনেলি গাইজ আমি দাৰাগাঁও পাম আৰু গাইজ পৰিৱেশটো চাওক গাইজ কি ধুনীয়া পৰিৱেশ ইভাগে ভূটান পাহাৰ গাইজ আৰু আমাৰ ইভাগে চাওক গাইজ আমি পাম আৰু পৰিৱেশটো চাওক না গাইজ কি ধুনীয়া পৰিৱেশ মানুহ চাওক গাইজ গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো এটা পক্ষী হালখা গাইজ আহক গাইজ আপোনালোকে আহক মাত্ৰ আপোনালোকৰ বেছি টকা খৰচ নহয় মাত্ৰ 200 টকা খৰচ হ'ব একো নালাগে গাইজ মাত্ৰ আপোনাৰ বাইকৰ তেলখিনি আৰু 50 টকা গাড়ী থোৱা ভাড়া সেয়ে আমাৰ নিচিনা 100 টকাতে হ'ব পৰিৱেশ চাওক হে গাইজ মাজতে এটা সৰু ৰাস্তা আৰু দো চাইডে মানে খেতি চাওক গাইজ কেনেকুৱা এটা পৰিৱেশ না কিমান ধুনীয়া লাগে কিমান ধুনীয়া মানে পৰিৱেশ মানুহ চাওক হে গাইজ আৰু বহুত মানুহ আমাৰ আগতে গৈছি আৰু গাইজ ৰ'ব দেখে আছো আপোনালোকক পাছৰ ফালে মানুহ চাওক এই দেখা নাপায় কেমেৰাই গাইজ ঢুকিব নাই আগৰ ফালে চাওক Allah tak berhenti. Bisa mana sound guys? Anak hati belak. Pagla guys, pagla anak udah loisu guys. Rampak lagi. গাইজ এনেকৈ আমি আহি কিনে পালোঁ বৰ্তমান আৰু এনেকৈ আমি উঠি যাব লাগিব আমি বহুতটা চলি আছিলোঁ সেইকাৰণে গাড়ী মানে উঠি নাযায় বহুত ওপৰত উঠি যাব লাগে মানে এনেকৈ সেইকাৰণে গাইজ আমি গাড়ীৰ পৰা নামি দিলোঁ আমাৰ এই মুণ্ডা পাঞ্জাবীবিলাক আহি আছে চব গাইজ চাওক ফাইনেলি গাইজ আমি আহি কিনে দাৰাগাঁও পালোঁ আৰু ইয়াতে পা নাই বৰ্তমান এইখিনি অলপমান বুলি যাব লাগিব আমি তাৰপিছত পালোঁৱে গাইজ ইয়াতে বহুত ভিৰ গাড়ী চাড়ীৰ বহুত ভিৰ আৰু গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰে পাৰ্কিং কৰাৰ পিছত এনেকৈ যাব লাগিব এই তলৰ ফালে তলৰ ফালে যায় ৰাস্তাটো আৰু প্লেচটো চাওক গাইজ ইমান ধুনীয়া প্লেচ আৰু এইবিলাক ধাবা চাবাবিলাক আছে কিবা কিবি ৰঙালী কিটচেন বুলি এখন আছে আপোনালোকে আহিলে ইয়াতে মানে খৰচৰ টেনশ্যন ল'ব লগা নাই ইয়াতে খাব প্লেচ ৱাও প্লেচ এই চাওক গাইজ তাতে মানুহে গা ধুই আছে এইবিলাক মানুহ চাওক গাইজ পাৰে মানুহ আৰু অলপ আগৰ ফালে যাই কিনে আপোনালোকক দেখাই আছোঁ তোমালোকে পাহাৰ চাহাৰ এইবিলাক ভূটান পাহাৰৰ এই পাহাৰৰ মাজত মানে এইটো চাইডেও পাহাৰ আছে এইটো চাইডেও পাহাৰ আছে সেইটো চাইডেও পাহাৰ আছে আৰু ইফালে তলত চাওঁ নহয় কিমান তলত যাব লাগে আমি বহুত তলত যাব লাগে তলত যাই কিনে মানে আৰু এই সিভাগে সেইটো চাইডে গা ধোৱা জেগাবিলাক এইবিলাক আছে মানুহ চাওক না গাইজ কিমান মানুহ আছে আজি চানডে সেইকাৰণে মানুহটো অলপ বেছি হৈছে আজি চব ফ্ৰী না অফিচ কাছাৰী স্কুল কলেজ চব ফ্ৰী সেইকাৰণে মানুহ হৈছে বহুত মানুহ চাওক গাইজ কিমান মানুহ আছে ধেৰ মানুহ এনজয় এইটো গাইজ ইয়াতে নিজৰা টাইপৰ আছে ইয়াতে কিবাকে পিছলা দেই কিবাকে
চাই থাকক আপোনালোকে কিবাকে পানীটো এনেকৈ যাই আছে তলত দেখিন আৰু বম প্লেচ গাইজ চাওক না মানুহে মানুহ অজস্ৰ মানুহ যেনে প্ৰকাৰৰ মানুহ লাগে আপোনালোকে সেনে প্ৰকাৰৰ মানুহ পাব গাইজ ইয়াতে সেলফি ফটো কেতে চলি আছে গাইজ মানুহ চব গাইছে আৰু পানীটো এনেকৈ যাই আছে কি প্লেচ গাইছ এইটো গাইছ হ'ল ভূটান আৰু ইণ্ডিয়াৰ এইটো বৰ্ডাৰ ইয়াতে BSF এজনে তাৰমানে পহৰা দি আছে আৰু সেইটো চাইডে যাব নিদিয়ে সেইটো চাইডে মানে ভূটান আৰু এইটো চাইডে ইণ্ডিয়া চাওক হে গাইছ কুকুৰো তাৰমানে দাৰাগাঁৱত আহি কিনে এনজয় কৰি আছে ঐ দস্তি কি কৰি আছা তিৰি চলি অনা নাই নেকি ঐ শুনছো কিবা হৈছে হে গাইছ দে বাই আহিলো